এটা ক্ৰীমৰ দাম কিমান জানা তুমি? সুখত ৰাখিবা। তোৰ অসুবিধা মই কি কৰিম? মোৰ টকা মোক দিব লাগে। আৰু বোলো মোৰ ছোৱালীৰহে প্ৰেমত পৰিব যাই। কি হ'ল? হৌৰা সোনকালে উঠা, মই পথাৰলৈ যাব লাগিব, বেলাই হ'লচোন। হৌৰা তুমি আজি মোক সোনকালে অলপ জগাই দিব পৰা নাছিলা? ইমান বেলা হৈ গ'ল, মই শুই থাকিলো, গমো নাপালো। ইমান বেলা হ'লে পথাৰলৈ যাব লাগিব নহয়। হেৰি কৰিবা, তুমি চাহখিনি বনাই থবা, মই পিছত আহিব আৰু খাই যাম। এতিয়া যদি কঠীয়াখিনি পেলাই নলওঁ পিছত অসুবিধা হ'ব। এতিয়া কঠীয়াখিনি পেলাই লওঁ, আগতীয়াকৈ ধানখিনি লগাই লৈ শেষ কৰিব লাগিব। মই গ'লো পথাৰলৈ। এই মানুহজনৰ যে কিমান কষ্ট কৰিব, বয়স উকলি গ'ল। বোলো আমাৰ নিচিনা মানুহে যদি কষ্ট নকৰে কি খাব? বোলো ল'ৰা এটা আছে, তাকো সিও একো কাম বন নাই। যাওঁ পাই সোনকালে চাহখিনি বনাই লৈ যাব লাগিব, আকৌ বুঢ়াটো নাই নগলে খং উঠিব। কি হ'ল আজিকালি তুমি আমাৰ ফালে নোযোৱা হ'লা যে? কেনেকেনো যাম, পাপাই যিহে চকু দি ৰাখে, ক'তো ওলাবই নিদিয়ে। পাপাই গম পাইছে আমাৰ প্ৰেমৰ কথা। গম পালে কি হ'ব? মই তোমাক নিমেই। তুমিতো নিবা, মোকহে নিদিয়ে। পাপাই কৈছে মোক, সেইটো কি কৰি খুৱাব? একো এটা বন নাই, কাম নাই। সেই দেউতাক গেলা কাম কৰি মৰি থাকে, আৰু সেইটো অলপ তলো মাৰি ঘূৰি ফুৰে। তাৰ লগত বিয়া দিলে তুমি কেনেকে সুখী হ'বা? পাপাই মোক তেনেকে কৈছে। তুমি এনেকে অলপ তলকে ঘূৰি থকাতকে তুমি একো কাম নকৰাই কিয়? কিবা কাম কৰিলেতো 2 টকা আহে। কিনো কাম কৰিম? একোচোন কাম ভাবিয়ে নাপাওঁ। ইমান ডাঙৰ পৃথিৱীখনত তুমি একো কাম ভাবিয়ে পোৱা নাই নে? ঠেকাততো বহুত কামেই আছে, কিন্তু কৰিবলৈ মন নাযায়চোন। মোক নিবলৈ যদি আশা আছে, কিবা এটা কাম কৰা, নহ'লে দেউতাই মোক তোমালৈ নিদিয়ে। বোলো কি কাম কৰোঁ তুমি মোক দেখাই দিয়াচোন। কঠীয়াও পেলাব লগা হ'ল, মানুহে নাপাচোন কাম কৰিবলৈ। সোণেশ্বৰকে ক'ব লাগিব, টকা 2000 পাবই আছো নহয় তাত। সি কাম কৰি দিম বুলিয়ে লৈছিল, এতিয়া কামো কৰি নিদিয়ে, বনো কৰি নিদিয়ে, টকা 2000 ঘূৰাই নিদিয়ে। বোলো তালৈতো মই এতিয়া ৰখি থাকিব নোৱাৰো। টকা পাব আছো, টকা দিব নোৱাৰা যদি বন্ধ কৰি দিয়া। মাজনী তুমি ইয়াত যে কি কৰিছে ইয়াত এই ধুৰুৱাটোৰ লগত? মাজনী মই তোমাক কোৱা নাছিলো নে? ইহঁত হ'ল সৰু মানুহ, ইহঁতৰ লগত প্ৰেম কৰিব নালাগে। পাপা মই ইয়াক বুজাই আছো। চুপ, কি বুজাই আছো? কি সৰু ছোৱালী নেকি? ইহঁতক বুজাই লাভ নাই, ইহঁতে বহি খোৱা মানুহ। বাপেকে মোৰ পৰা টকা 2000 ধাৰলৈ লৈছিল, আজিলৈকে ঘূৰাই দিব পৰা নাই। খুৰা একো চিন্তা নকৰিব, মই আপোনাৰ ছোৱালীক বহুত সুখত ৰাখিম। বোলো কিহেৰে সুখত ৰাখিবা? নোখোৱা নিপিন্ধাকে? মোৰ ছোৱালী এটা ক্ৰীমৰ দাম কিমান জানা তুমি? সুখত ৰাখিবা? এনেকে পেণ্ট চাৰ্ট জোতা মাৰি ঘূৰিলে সুখত ৰাখিব নোৱাৰা। সুখত ৰাখিবলৈ হ'লে টকা লাগিব, টকা, আৰু সেইটো তোমালোকৰ নাই। আজিৰ পৰা মোৰ ছোৱালীৰ আশে পাশে যাতে তোমাক দেখা নাপাওঁ। পাপা তেনেকে নকব, মই ইয়াক নাপালে মৰি যাম। কি কৈছে? এই ধুৰুৱাক নাপালে মৰি যাবা? আহা আজি। পাপা তেনেকে নকৰিবা, এৰি দিয়া না। ইয়াক নাপালে মৰি যাবা। মই এটা ল'ৰা বিচাৰি তোৰে বিয়াখন দি দিওঁ। ধেৎ চাল্লা, এই দুনিয়াত টকা পইচা নহ'লে একো নাই, নিজৰ প্ৰেমো ছিঙি যায়। টকা পইচা নহ'লে কোনেও চিনি নাপায়। এনেকে নহয়, মই অলপ পাপাৰ লগত লাগি দিব লাগিব। পাপাক কৈয়ে মই এক আনিব লাগিব, এক নাপালে মই মৰি যাম। ফুলেশ্বৰ ক'ত সোমাই আছা? ওলাই নাহে কিয়? ককাইদেউ আপুনি আমাৰ ঘৰত? ককাইদেউ আহকচোন, ঘৰত বহিব। হ'ব, মই বহিবলৈ অহা নাই। তুমি যে মোৰ পৰা টকা 2000 ধাৰত আনিছিলা, কি হ'ল? টকাটো ঘূৰাবলৈ মন নাই নি? দিম ককাইদেউ, কিয় নিদিম? মই অলপ অসুবিধাত পৰিছোঁ, সেইকাৰণে দিব পৰা নাই। তোৰ অসুবিধা মই কি কৰিম? মোৰ টকা মোক দিব লাগে, আৰু নহ'লে কালিৰ পৰা মোক কাম কৰি দিয়া, মোৰ কঠীয়া পেলাব লাগে। ককাইদেউ দুদিন দেৰিকে গ'লে নহয় না? মোৰ অলপ কঠীয়া পেলাই আছিলো, কালি কঠীয়াখিনি পেলাম বুলি ভাবিছিলো। সেইটো কাৰণে তহঁতৰ নিচিনা গৰীব মানুহক সহায় কৰিব নালাগে। তহঁতৰ কঠীয়াখিনি আগে পেলাবি, আমাৰ বিলাক এনেই থাকিব। সেইবিলাক নাজানো, টকা দে, নহ'লে কালিৰ পৰা কামত আহ। ককাইদেউ হ'ব বাৰু, টকা দিব নোৱাৰিতো কাম হৰি কৰিব লাগিব। মনত ৰাখিবা, কালি যদি কামলৈ নোযোৱা, অথচ টকা নিদিয়া, লাভে মোলে একেলগে আহি লৈ যাম। ককাইদেউ হ'ব বাৰু, হয়তো নাই যাবই লাগিব। যাব লাগিব মানে যাবই লাগিব কালি। কাইলৈ যাতে কামত আহিব নাপাহৰা। ইমান ডাঙৰ ল'ৰা থাকোঁতে বেলেগৰ পৰাহে টকা ধাৰলৈ আনিব লাগে। বোলো মোৰ ছোৱালীৰহে প্ৰেমত পৰিব যাই। কি হ'ল? আজি টকা নাই বুলিহে এনেকে কৈ গৈছা? হ'ব, দেখা যাব, এদিন আমাৰো টকা হ'ব। পাপাই টকা এনে হাৱাতে উৰি ঘৰলৈ নাহে। দেউতা, টকা এতিয়া মই ইনকাম কৰাৰ ৰাস্তা ল'ম, আৰু খুব কষ্ট কৰিম। আপোনাৰ সন্মানৰ যাবলৈ নিদিওঁ। হ'ব পাপাই, এতিয়া বুজিলা যে। দেউতা ঘৰলৈ ব'লা এতিয়া। দেউতা আপুনি ঘৰলৈ যোৱাচোন, মই কিবা কাম পাওঁ নেকি চাই আহোঁ। টকা 2000টো ঘূৰাই দি আহিম তেওঁৰ। আৰু আমাৰ মৰমৰ বন্ধুবোৰ, ভিডিঅ'টো যদি ভাল লাগে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা আকৌ। ইয়াৰে নেক্সট পাৰ্টটো চাবলৈ পাবা। আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। বাই বাই বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা আকৌ।